সিভিল রাখতে হাতিয়ার বিক্রি করছে আরে পুলিশ ইনকোয়ারি হও সিভিল রাখতে হাতিয়ার বিক্রি করছে আরে পয়সা বিলাকৰ খেলি মেলি এইবিলাক হয়ে যায় কেমান আছো আমি বাৰবাৰ কৈছো যে আপোনালোকে যদি ৰাখবা নোৱাৰে আমাকে এৰি দিয়ক কিয় আমাকে খোলা কৰি আছে গতিকে আমি নামানো কেলে পাত্ৰ ধন কেলে কিমান কষ্ট কৰি দিন কাটাইছো গতিকে এটা পইচা আমাক লাগবই নহ'লে আমি মোৰ গলা হাংগামা হৈ যাব सोमावसारनायाव दावराव दावसि वर्ल्ड हेरिटेज एरिया हायुङारि मानास हाग्रामायाव आखाइ आखाइ प्लेकार्ड लानानै हायुङारि मानास हाग्रामानि मावख'नि मोखाङाव हमगार्डनि 3 घन्टा धरना हायुङारि हाग्रामानि बासबारि हाग्रा ओनसोलनि मावख'नि मोखाङाव धरना आरो थि नङै खामानिनि हेंथायै गोख्रों सोमावसारदों हाग्रा बिफाननि हमगार्डफोरा मानासाव खामानि मावबाय थानाय हमगार्डनि बेथन बारायनानै होयिनि थाखाय हेंथायै सोमावसारदों मानासनि बासबारि मुनियाफारा फानबारि कुक्लुं हाग्रा ओनसोलनि हमगार्डनि बे सोमावसारनाया बारायनानै बेथनफोरखौ होजोबनांगौ जोंनि दाबिखौ गनायथारनांगोन बायदि स्लोगान होनानै गोख्रोङै सोमावसारदों हमगार्डनि गासै जवानफोरा बरपेटा रोडनिफ्राय अनजय बसुमतारीनि खौरां प्रत्येकबारे पैसा काटे আমাক নেদে আগত 2012 চনত পইচা ধৰ্মা পাল্লা আমার দাবি নামানো নামানো উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশ অনুসৰি 2022 চনৰ অক্টোবৰ মাহৰ 19 তাৰিখতে আমাৰ দৰমহা বাঢ়িছিল কিন্তু মানৱ কৰ্তৃপক্ষই এপ্ৰিল মাহত দিম বুলি আমাক কৈছিল আৰু আমি যোৱা ফেব্ৰুৱাৰী মাহত ধৰ্ণা কাৰ্যসূচী হাতত লৈছিলোঁ তেতিয়া কৈছিলে আপোনালোকে কোনো চিন্তা কৰিব নালাগে পইচাটো আপোনালোকে পাই যাব কিন্তু আমাক তেখেতসকলে ঘূৰাই পইচাটো এতিয়ালৈকে আত্মসাৎ কৰাৰ ধান্দা লৈছে এটা সেইকাৰণে আজি আমি গোটেই আৰক্ষী বাহিনী মানসত কৰ্মৰত সমগ্ৰ আৰক্ষী বাহিনীয়ে আমি ওলাই আহিছোঁ ওলাই আহি ইয়াতে আমি অনিৰ্দিষ্টকালীন কৰ্মবিৰতি পালন কৰিব ওলাইছোঁ কিমানজন আছে মানসত বৰ্তমান 126 জন আছে মানে বাকী ঠাইত 23000 কৈ আছে আপোনালোকে বাকী ঠাইত গোটেই মানসৰ বাহিৰে সকলো জেগাত আপোনালোকে ইনকুৱাৰী কৰক চব জেগাতে পাই আছে পইচাটো 3010 টকা পাই আছে কিন্তু আমাক দৰমহা মাত্ৰ 8000 টকা দি আছে মানৱ কৰ্তৃপক্ষ কি কয় মানৱ কৰ্তৃপক্ষই এইটো সোঁৱৰাই দিছোঁ যে আমি বহি থকা অৱস্থাতে আমাৰ দৰমহা একাউণ্টত সোমাই দিয়ক তেতিয়াহে আমি এই ধৰ্ণা কাৰ্যসূচী ত্যাগ কৰিম নহ'লে আমি ধৰ্ণাত বহিয়ে থাকিম দিন ৰাতিৰ পৰ্যন্ত বহি থাকিম আমি আমাৰ একাউণ্টত পইচা সোমাই দিব লাগিব তেতিয়াহে আমি কাৰ্যসূচী বাতিল কৰিম মানস ৰাষ্ট্ৰীয় উদ্যানত কৰ্তব্যত থকা আমাৰ গৃহৰক্ষী জোৱানসকলৰ তৰফৰ পৰা মাননীয় মুখ্যমন্ত্ৰী মহোদয় শ্ৰী হেমন্ত বিশ্ব শৰ্মালৈ এটাই অনুৰোধ জনাব বিচাৰিছোঁ যে আমি আজি ইয়াত বহুত বছৰ ধৰি কৰ্তব্যত নিয়োজিত আছোঁ যেতিয়া আমাৰ 9000 টকা দৰমহা আছিলে তেতিয়া এওঁলোকে আমাক 6000 টকাকৈ দি আছিলে 3000 টকা কাটি আছিলে সেই 3000 টকাটো আমাক 6 মাহত দিছিলে আৰু কেতিয়াবা বছৰত দিছিলে ঠিক আমাৰ যেতিয়া এতিয়া 30000 টকা মামাই দিলে সেই পইচাটো তেখেতসকলে ক'লে কি তোমালোকে পইচা আহিলে পাই যাবা ডিউটি কৰি থাকা ঠিক তেনেকৈ কৰি আছোঁ এতিয়া ইহঁতে কি কৈ আছে একাউণ্টেণ্ট এছিয়া ডিৰেক্টৰ এতিয়া চব মিলি কিনে আমাক কামান লাগে হোমগাৰ্ডতো কোনো ডিউটি কৰি থকাৰ এগেইনষ্টত বেলেগ ল'ৰা আহিলেহে কামান পাব গতিকে এতিয়া আমাক কামান লাগে কামান নাহিলে পইচা নিদিয়ে ঠিক তেনেকুৱা কৰি আছে যে আমিতো সমান ডিউটি কৰি আছোঁ ফৰেষ্টাৰ এজনৰ লগত ৰাতি যাব লাগিলেও আমি যাব লাগে যাব লাগে আৰ্মছ লৈ আছোঁ আৰ্মছ লৈ ডিউটি কৰি যদি আমি প্ৰাপ্য দৰমহাখিনি নাপাওঁ আমাৰো ল'ৰা ছোৱালী আছে গতিকে আমাৰ গৃহৰক্ষীৰ তৰফৰ পৰা এটাই অনুৰোধ কি কাৰণত আমাক পইচাটো দিয়া নাই মামাই একবাৰ তদন্ত কৰিলে ভাল হয় মই
নিদিয়ালে কি আপোনালোকে আমি কাৰ্যসূচী তাৰমানে আজিৰ পৰা আৰম্ভ কৰিছোঁ যেতিয়ালৈ আমাৰ পইচা নোসোমায় তেতিয়ালৈকে অনিৰ্দিষ্টকাললৈ আমাৰ কাৰ্যসূচী চলি থাকিব কিমানজন গৃহৰক্ষী জোৱান আমাৰ গৃহৰক্ষী জোৱান আমাৰ মানা কুকলুং চব মিলি কিনে 126 জন আছে গোটেইখিনি আহি গোটাই আছে আৰু হাতিয়াৰখিনি জমা দিয়ে হাতিয়াৰখিনি আমি আমাৰ হেৰিত থৈ দিছোঁ তাত ডিউটি আছে গুলি চুলি হিচাপ কৰি কিনে আমি থৈ অহা হৈছি গতিকে আমাৰ আণ্ডাৰতে ৰাখি থৈ দিছোঁ গতিকে সমান কাম সমান ডিউটি কৰিব লাগে কিন্তু আমাৰ পইচাটো কিয় নিদিয়ে এই কথাটো মই একবাৰ আমাৰ গৃহৰক্ষী তৰফৰ পৰা মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মালৈ এটাই অনুৰোধ যে কি কাৰণত আমাক দিয়া নাই পবিতৰা কুকলুং বাকী চব হেৰিত পাই গৈছে কাজিৰঙাতো পাইছে গতিকে ডিউটিৰ ক্ষেত্ৰত সমান ডিউটি ডিউটি সমান ডিউটি কৰিব লাগে দিন ৰাত বুলি কথা নাই আমাৰ বেছি এই আমাৰ যদি হোমগাৰ্ড নাথাকে কেম্প খালী হয় এইটোও ৰেকৰ্ড আছে আপোনালোকে যদি তদন্ত কৰে এতিয়া চাব পাৰিব আমাৰ হোমগাৰ্ড নহ'লে পোষ্ট খালী কিন্তু তেনেস্থলত আমাক পইচাখিনি দিয়া নাই কি কাৰণত দিয়া নাই আমি নাজানো মোৰ এইখিনিয়ে ক'ব सेरफांगुरियाव बाजाज बाइक लानो गोसो गुदुं सुबुंफोरनि थाखाय गाहाम खौरां क'क्राझार जिल्ला सेरफांगुरियाव थानाय फुंका एन्टारप्राइज बाजाज शोरूमा फैगौ 25 सेप्तेम्बरनिफ्राय 29 सेप्तेम्बरसिम मेगा लर्न काम एक्सचेन्ज मेला खुंफुंगोन बायगिरि नोंथांमोनखौ मिथिहोहरनाय जायोदि डाउन पेमेन्टआ आरसि इन्सुरेन्स लाफानानै 10,999 रांनिफ्रायनो जागायगोन आरो 500 रां होग्रोनानै गोसोबायदि बाइकखौ आवग्रिना दोननो हागोन नोंथांमोनहा सेरफांगुरियाव थानाय फुंका एन्टारप्राइज बाजाज शोरूमजों लोगोसे कुसुगाव फेस्टिभ आउटलेट आरो सराइबिल फेस्टिभ आउटलेट ब्रान्च शोरूमावबो खुंफुंजानाय मेगा लर्न काम एक्सचेन्ज मेलायाव फैनानै नोंथांनि लुबैनाय बाजाजनि बाइकखौ लांफैनो हागोन बाजाजनि बाइक सालायनो मोजां मोनग्रा रायजो राजाफोरनि फुंका एन्टारप्राइज बाजाज शोरूमा लोगोसे मोजां अफारबो लाबोदों बेफोरनो जाबाय 5 लिटार पेट्रल फ्रि गंनै हेलमेट फ्रि केस होनानै बायगिरिफोरनो 2,000 रां केसबेक हरफिननाय जागोन आरो मेगा लर्न काम एक्सचेन्ज मेलायाव बाइक बायगिरिफोरनो 1 बोसोरनि थाखाय 12 खेब फ्रि वाशिं होनाय जागोन आबुङै मिथिबावनो थाखाय 6003817191 नङाब्ला 9101547892 आरो 9101598021 जामबुं नम्बराव खौरां लाहरनो हागोन